হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ নতুন এটি ভিডিঅ'লৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল মই ইমান দিনে কিয় ভিডিঅ' দিব পৰা নাছিলোঁ। কাৰণটো মোক ক'ম আজি। এতিয়া ভাটিবেলাই হ'ল। মই ভাবিছিলোঁ ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিম বুলি, আৰু আমাৰ মইনাই বহুত কথা ক'ব ওলাইছে যে বহুত চিঞৰি শুনিছেই নহয় আৰু। ৰাতিপুৱা ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, তেতিয়া ইমানেই বৰষুণ দিছে। আপোনালোকে মোৰ মাতটো নুশুনিলেই হয়। এতিয়া ভাটিবেলাই হ'ল। মিষ্টাৰে দোকান গ'ল। এতিয়া ঘৰত আছে বাকীবিলাকো। ইমান দিনে কিয় ভিডিঅ' দিব পৰা নাছিলোঁ, আপোনালোকক ক'ম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনি কথা এটা কৈ লওঁ, ভিডিঅ'টো প্লিজ শেষলৈকে চাব, আৰু যদিহে ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আপোনালোকে কমেণ্ট বক্সত জনাব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' দিব পাৰোঁ ঘৰতে থাকি। হয়তো থাম্বনেইলখন চাই অলপ আপোনালোকে গম পাইছে মই কিহৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কাৰণটো নাজানে। অলপমান হয়তো থাম্বনেইল লাইনটো গুচি গৈছিলে, আকৌ আহিছে। কিয়নো আমাৰ মাজলৈ নতুন নিউ ফেমিলি মেম্বাৰ আহিব, আৰু বেছি দিন নাই। সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি 1 বছৰ 9 মাহ, বহুত দিনেই হ'ল, আৰু 1 বছৰ মানে হ'ল নেকি মই ভিডিঅ' আপলোড কৰিছোঁ। মাজতে এটা মই ভিডিঅ' কিহৰ কাৰণে আপলোড দিয়া নাছিলোঁ, এইটো টপিকটো কৈ দিছিলোঁ। আৰু মোৰ টিকটক, মোৰ যোনবিলাক মই ইনষ্টাগ্ৰামত ৰিলচ বনাওঁ, এইবিলাক আপলোড দি আছোঁ বাৰু। কিন্তু এনেই মই ঘৰত থাকি আপোনালোকক ভাল মনোৰঞ্জন দিব পৰা ব্লগ দিব পৰা নাই, সেইটো কথা কৈছোঁ। প্ৰথমতে মই ভিডিঅ' দিব পৰা নাছিলোঁ। মোৰ প্ৰথম যেতিয়া মোৰ 1 মাহমান হৈছিল, বতৰটো বহুতেই ঠাণ্ডা। মই মইনাক যাই থৈ আহিলোঁ, ইমান চিঞৰি আছে। আপোনালোকে 1 মাহমান হৈ থাকোঁতে মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, কিয়নো মই ইমানেই খাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, খালি শুই থাকোঁ, একোৱে কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই ভিডিঅ' আপলোড দিয়া নাছিলোঁ। এইটো গা বেয়া হৈ থাকিলে ভিডিঅ' বনাম কেনেকৈ। আৰু আমাৰ মিষ্টাৰ এইটো ক'বই নালাগে, মিষ্টাৰ ইমানেই লাজ আজিলৈকে ভালদৰে কেমেৰাৰ ফ্ৰণ্টত আহিয়ে পোৱা নাই নেকি। অকলে থাকিলে, আনকি মোৰ আগতো আপোনালোকে বিশ্বাস কৰিব, মোৰ আগতো ইনষ্টাগ্ৰামৰ ৰিলচ বনাবলৈ লাজ কৰে। তেওঁ অকলেই কেতিয়াবা ৰিলচ বনাবলৈ মন ক'লে দৰজাখন মাৰি অকলেই বনায়, আৰু তাত আমি কোনো থাকিব নোৱাৰোঁ, না মই না ঘৰৰ মানুহ, ভাইটি ভণ্টি কোনো থাকিব নোৱাৰে। তেনেকেই থাকি গ'ল। মই ভিডিঅ' দিব পৰা নাই, যে ভাবিছিলোঁ এইটো কথাটো কৈ দিম। তাৰ পাছতো মোৰ মন নোযোৱা হ'ল ভিডিঅ' দিবলৈ, গাটো ভাল লাগি নাথাকে। আৰু তাৰ পাছতে ভাবিলোঁ, যেতিয়া মই 5 মাহত যেতিয়া মই পঞ্চমৃত খাবলৈ যাম, তেতিয়া ভিডিঅ'টো আপোনালোকক এটা ছাৰপ্ৰাইজ হিচাপে দিম বুলি ভাবিছিলোঁ। আৰু তাতো মই ভিডিঅ' কৰা নহ'ল। 5 মাহতো যেতিয়া মই ক'ব নোৱাৰিলোঁ, তাৰ পাছতে ভাবিছোঁ কেনেকৈনো ক'ম। এনেকৈয়ে তাৰপিছত কি হয়, মোৰ কেতিয়াবা সময় নিমিলে, কেতিয়াবা মই ভিডিঅ'টো বনাওঁ, কেতিয়াবা ৰৈ যায়, পাহৰি যাওঁ, এনেকুৱা নিচিনা হয়। 2-3বাৰমান বনাইছোঁ মই। এবাৰ একদম ভিডিঅ'টো আপলোড দিম বুলিয়ে বনাইছোঁ, যোৱাবাৰ দিম বুলিয়ে বনাইছিলোঁ। কিন্তু কি হ'ল যেতিয়া মই ভিডিঅ'টো বনাওঁ, তেতিয়া চিভিল যাব লগা হয়। বহুত ধৰণৰ প্ৰব্লেম আহি পৰে। ভিডিঅ'টো মই আধৰুৱা হৈ থাকে, বনাবলৈ নোৱাৰোঁ। আজি বনাইছোঁ, আপোনালোকৰ কথাখিনি কৈ দিছোঁ। সেইটোৱে আছিলে টপিকটো। তাৰ পাছতে অকল এইটো বুলিয়ে নহয়, মই কৈছোঁ আগৰ ভিডিঅ'ত মই কৈছোঁ যে নতুন ঘৰত আহিলে কিমান সমস্যা আহে। একচুৱেলি মই নিজকে নাৰ্ভাছ টাইপৰ ফিল কৰিছোঁ, ইমান দিনে ভিডিঅ' দিব পৰা নাই। আৰু এনেকৈ কেমেৰাৰ সন্মুখত বহুত দিনৰ মূৰত কথা কোৱা যেন নিচিনা লাগিছে। আৰু যোৱাকালি বনাইছিলোঁ, যোৱাকালি ইমানেই মাথা বিষ, আজিলৈকে মাথা বিষ হৈ আছে। চুলি দেখিছে, মই চুলি ধুই দিয়া নাই, তেল হয় এইবিলাক। টেবলেট খাইছোঁ যদিও ভাল পোৱা নাই। আৰু কি হয় তাতে
এইকেইদিন গাতে ইমান বেয়া গাটো, তাতে শুই থাকোঁ, তাতে আৰু মাথা বিষ হয়। ভিক্সটোতো কামেই নিদিয়া হ'ল। এখেতক কৈছোঁ যে বেলেগ কিবা ভিক্স আছে যদি লৈ আনা, সেইটো ভিক্সটো মোক কাম নিদিয়ে। দুটা মই ভিক্স আনিছোঁ, দুইটাও কাম নিদিয়ে, বেলেগ কোৱালিটিৰ ভিক্স আনিব দিছোঁ। সেইটো কাৰণে আৰু তথাপিও কৈছোঁ, আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকক ঘৰতে থকা কিছুমান ভিডিঅ' লাগে, চ' ঘৰতে থকা কিছুমান ভিডিঅ' লাগিলে আপোনালোকে প্লিজ কমেণ্ট বক্সত কৰি দিব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব। আৰু কেনেকুৱা হয় মানে ঘৰতে থকা ভিডিঅ' আৰু ঘৰতে যাতে বহি বা কিবা ৰেচিপি ঠিক তেনেদৰে মানে কি ক'ম, দিম নে নিদিম সেইটো মই নাজানো। ৰেচিপিটো দিওঁ বুলি ক'লে মই দিব পাৰোঁ, কিন্তু একচুৱেলি মোৰ মোবাইলটো ধৰি দিয়া মানুহ নাই। আৰু তাতে কি হ'ল মানে মোৰ ডেট বেছিদিন নাই আৰু, চ' কৈয়ে দিছোঁ আপোনালোকক। এনেদৰে কথা লুকুৱাই নাৰাখোঁ আৰু ডেট আৰু এসপ্তাহমান আছে আৰু। চ' এতিয়াতো মই ৰেচিপি ভালদৰেতো মানে কথা ক'লে মানে কিবা ভাগৰুৱা নিজকে ফিলিংছ হয়। চ' এইটোৱে আছিলে ভিডিঅ'টো। আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আৰু এইটো কোনো মোৰ বাবেতো খুবেই আনন্দৰ কথা, যিহেতু মই আপোনালোকৰ কথাখিনি মই খোলাখুলিকৈ ক'ব পাৰিলোঁ। আৰু এইটো কথাই যিহেতু মই লুকুৱাই ৰাখিছিলোঁ, আপোনালোকক ভাবিছিলোঁ মানে এইটো মানে ভাবিছিলোঁ অমুক দিনাখন ক'ম, সেইদিনাখনো নহয় ভাবিছিলোঁ এই ক'ম আৰু এদিন ন, তাৰপিছত পঞ্চমৃত খোৱা দিনাখন ভাবিছিলোঁ এটা ছাৰপ্ৰাইজো হ'ব, দি দিম। মানে একদম মানে নহয়ে কথাখিনি। চ' আজি একদম ডাইৰেক্টলি কৈ দিছোঁ আপোনালোকক। এইটোৰ ভিতৰত কোনো মানে মোৰতো খুবেই ভাল লাগিছে। আৰু যিহেতু নিউ ফেমিলি মেম্বাৰ আহিব, আপোনালোকৰ বিশেষ একো দেখুৱাব পৰা নাই যে মই অথনিৰ পৰা কথাই কৈ আছোঁ। সেইটো কাৰণে এয়া নেক্সট এটা ব্লগ দিম বুলি ভাবিছোঁ। চ' আপোনালোকে কৈ দিব যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, যিহেতু ভিডিঅ'টো মই একো দেখুৱাব পৰা নাই। চ' বাই বাই। আৰু একেখিনি কথা কিন্তু কিমান ক'ম। চ' আকৌ এবাৰ কৈ দিওঁ, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব